উপৰা পুঠি আছো যে মমে কৈছো এই মৰমত হ'বলৈ তেনেকে কৰে বাচন এই যে তুমি খাইছি বাইদেউ আজি বেঙেনা মইতো কব অকণ চাক দিছো আজি আমি দুইটাকে বেঙেনা দিছো আমি দোষী আছো না মাৰা ও মা কি হৈছে তোৰ মমে কৈছো মই উল্টা মম কবলৈ হলে জিয়া উৰি যাব ক'ত দোষী তুমিতো মোৰ দোষী আছা না তোমাতকে মোৰ ভাল দোষী ক'তোৱে নাছে না এবাৰ মম কৈছো মম বিলাক আজি মা হৈ গৈছে মোৰ কথা কি ভাবিছে কওক তোক মই মানুহ বনোৱাৰ কথা ভাবিছো মোহন এতিয়া মানে মই মানুহ নাছো চা আছ কিন্তু কামৰ নাচ সেইটো হয় চা কিন্তু কামৰনো কেনেকে হৈছে এইটো কওকচোন মই সেইকাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে গুণগুণকে শুনিছো চা লগতে এইটো শুনিছনে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব চা তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে পিঠা বেচিছো পঁয়ত্ৰিশ 44 দেখিছনে নিজকে বহুত ভাল লাগিছে চা আজি পৰা আপোনাৰ হিচাপ মই ৰাখিছো চা সে মজা এতিয়া মোৰ ঘৰলৈ যা মনিবক উৎপাত কৰি দে 2 কেজি পিঠাগুৰি ৰেগুলাৰ খুন্দি দিব লাগিব মোক হ'ব চা মিক্সিৰে চাবে চাবে আঙুলি ঘূৰিব পিঠা পনা বেছি কোটি টকা আহিব যিটো সমানে ভাগ হ'ব মই যিটো সমানে ভাগ পাবি মই চাহৰ পইচাটো কোটি টকাৰ লগত একেলগে হিচাপটো ৰাখিম চা সান্দহ পিঠাগুৰি মনিব দেচোন খুনি কেকে চা মেমেজা হৈছো মই কেকে চা মেমেজা হৈছো মই গীতখন মাৰি দিছো হে তেৰি কি হ'ল কিয় ইমান টনাটনি কৰি আছ কথা এটা আছে বুজিছো মই সেই বৰুৱানী বাইদেউ ঘৰৰ পৰা আহিব লাগে এনেই দেৰি হৈছে ভুৱানী গ'লে কাইলৈ যাব পাৰিছে নহ'লে অহা বছৰলৈ যাব পাৰিছে আপোনাৰ গিয়েকতকৈ আজি বুৱানী ডাঙৰ হৈছে কি হৈছে আপোনাৰ বুৱানী যিটো নহৈছে গিয়েকৰ হৈছে কিন্তু বুৱানী নহৈছে মই কৈছো কিবা এটা হৈছে হে তেৰিকা কি হৈছে নহৈছে মাৰি যিটো বুৱানী নহৈছে আপোনাৰ গিয়েকৰ হৈছে কি হৈছে মোক ভিতৰত কমা হাকচোন অলে ৰাখোনচোন এফালে কৈ থৈ যাচোন ক'ত আছিল মিটিংখন সাহিত্যবন ছাৰ সেইটো কিন্তু বেয়া কাম কৰিছে ছাৰ হয় নে কওক আপুনি ফোন কৰিলে কৰিলোঁ এওঁ কিন্তু ভাল কেমেৰামেন আগতে VCD কেমেৰা কৰিছিল আচ্ছা তুমি ৰাসত কেমেৰা কৰা নে নাই হয় কৰোঁ ছাৰ ৰাস এখন ৰেকৰ্ডিং কৰিব লাগিছিলে কেকেৰে কৈছে ক'লে নেকি বঢ়িয়া কেকেৰে আপোনাৰ ভাওটো কি আছিলে কৰ ভাও কিয় কালকিটোনে কিবা এটা কৈছিল যে মই ভাও নকৰোঁ নহয় তেখেতে মোৰ কথা কৈছে মই কংস কৰিম ফাইনেল তাৰমানে ফাইনেল চেঞ্জটো নহয় আৰু ন ডিচিশ্যনটো কিয় নহয় এনেই সুধিছোঁ কি হ'ল আপুনি বৰ এটা ভাল পোৱা নাই নেকি কিয়নো তেনেকৈ কৈছে মোৰনো কি বাৰু কিমান ভাল লাগিছে মোক কৰক তই যে এনেকে মানুহজনী বাহিৰত ৰখাই থৈছ নাহ কেলে হ'ব এই চাউল আনিছো পুৱা এটা শুনক তেতিয়া কি হ'ব চাউল খুলিলে কি হৈছে আপুনি নাজানে পিঠাগুৰি হৈছে এইবোৰ বাৰে ভচহু কথা থক কেকে ছাৰৰ কি হৈছে সেইটো ক কেকে চাও কেকে চাই মানে মোক চাউলটো লৈ পেলাই আপোনাক খুলিবলৈ দিছে চাউলটো শুনক তাৰ মানে তই এবাৰ কেকে ছাৰৰ লগ লাগিলি বহুত পইচা আগতে লগ লাগিছে আপুনি আজিহে গম পাইছে এনেই মাথাটো গৰম নকৰিবি দেই পিঠাগুৰি চাউলৰ লগতে তোৰ মূৰটো ঢেঁকীত ভৰাই দিম একদম সঁচা ঠিক আছে মই চাউলে ঢেঁকীত বহাই দিব লাগিছে মুঠতে এবাৰ পিঠাগুৰিটো ওলাব লাগিছে লগ এচব আঁতৰি যা পলালে নহৈছে মই শুনকচোন চাউল সোপা যে আনিছো শুনি পেলাই পিঠাগুৰি ক তই ইমান পিঠাগুৰি খুন্দাত কিয় জোৰ দি আছ একেচা এটা ব্যৱসায় কৰিছে মোৰ মেমেজাৰটো ৰাখিছে হয় নেকি সঁচাই কৈছো হ'ব মই যে এনেকুৱা এটা টাই এডাল মাৰিছো তাৰপিছত মই এটা হিচাপ এটাহে ৰাখিছো তই যে পিঠাৰ মেনেজাৰ হৈছ তাৰ সলনি মালিক নহও কেলে মালিক হলে চব পিঠা মোৰ পেটলৈ গৈছে বৰ ব্যৱসায়টো বহুত লছ মাৰিছে কোনে কৈছে তই যদি মেনেজাৰ হ এডাল তাইহে মাৰিব পাবি মালিক হলে তাইও মাৰিবি 10 ডাল পইচা গালো তোৰ পিঠা গালো তোৰ সঁচা বাহিৰৰ পইচাটো ক'ত আছে এইকেইটাতো নাছে বেলেগ পইচাহে আছে এই সোপাহে আছে পিঠা বেছি বেছি কম মালিক হৈছে 500 500 502 503 504 505 হেই গোটেই পাতে 500 আছে আকৌ জুখিব কিয় লাগিছে
ল'ৰা কি ভাবি আছ লক্ষী মই আজি আপোনাৰ ওপৰত বহুত খং উঠিছে কিয়? বৌ আপুনি কি কয় এতিয়াও পাইছে আতিও পাইছে দুপৰীয়াও পাইছে কিন্তু বোৱানী খুৰীটো আপুনি সদায় নাপাইছে আজি আপুনি ইয়াত থাকিব লাগিছে বোৱানী ঘৰত থাকিব লাগিছে কাইলৈ যদি বোৱানী খুৰী মই কৈছে মোক কিন্তু আপুনি ক'ব নোৱাৰিছে হ'ব হ'ব কিন্তু এই পিঠাগুৰি কোনে খুন্দিব মই বেলেগৰ লগাই শুনি আছো কিন্তু আপুনি বোৱানী ঘৰলৈ যাব লাগিছে মই যাম কিন্তু কেকে চাই যদি তোক বেয়া পায় চেপাত চেপাত কি ৱেবছাইট চেপাত চেপাত মই মালিক বেলেগ আছো কেকেচা মালিক বেলেগ আছে হয় নেকি আহিছো জিম জিম সেইটো বাচিলো প্ৰভু